আজিৰ প্ৰশ্ন উত্তৰসমূহ কুৱেশ্যন নম্বৰ 1 হৰপ্পা সভ্যতা কিমান চনত আৱিষ্কৃত হৈছিল অপশ্যন এ 1921 চনত অপশ্যন বি 1901 চনত অপশ্যন চি 1935 চনত অপশ্যন ডি 1942 চনত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1921 চনত হৰপ্পা সভ্যতা 1921 চনত আৱিষ্কৃত হৈছিল কুৱেশ্যন নম্বৰ 2 সিন্ধু উপত্যকাৰ সভ্যতাত ঘৰবোৰ কিহেৰে বনাইছিল অপশ্যন এ ইটা অপশ্যন বি কাঠ অপশ্যন চি শিল অপশ্যন ডি আটাইকেইটাৰে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ইটা সিন্ধু উপত্যকাৰ সভ্যতাত ঘৰবোৰ ইটাৰে বনাইছিল কুৱেশ্যন নম্বৰ 3 সিন্ধু উপত্যকাৰ সভ্যতা সমাজে কাৰ লগত বাণিজ্য কৰিছিল অপশ্যন এ মেছোপটামিয়া অপশ্যন বি চীন অপশ্যন চি ৰোম অপশ্যন ডি গ্ৰীক ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মেছোপটামিয়া সিন্ধু উপত্যকাৰ সভ্যতা সমাজে মেছোপটামিয়াৰ লগত বাণিজ্য কৰিছিল কুৱেশ্যন নম্বৰ 4 সিন্ধু উপত্যকাৰ সভ্যতা কিহত বিখ্যাত আছিল অপশ্যন এ নগৰ পৰিকল্পনা অপশ্যন বি স্থাপত্যবিদ্যা অপশ্যন চি শিল্প নৈপুণ্য অপশ্যন ডি ওপৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নগৰ পৰিকল্পনা সিন্ধু উপত্যকাৰ সভ্যতা নগৰ পৰিকল্পনাৰ ওপৰত বিখ্যাত আছিল কুৱেশ্যন নম্বৰ 5 সিন্ধু উপত্যকাৰ সভ্যতা সমাজত তলৰ কোনটো বস্তু প্ৰসিদ্ধ নাছিল অপশ্যন এ জিৰাফ অপশ্যন বি হাতী অপশ্যন চি ঘোঁৰা অপশ্যন ডি ম'হ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জিৰাফ সিন্ধু উপত্যকাৰ সভ্যতা সমাজত জিৰাফ বস্তু প্ৰসিদ্ধ নাছিল কুৱেশ্যন নম্বৰ 6 কপাহৰ পৰা বস্তু উৎপাদন কৰা প্ৰথাটো ক'ৰ পৰা আৰম্ভ হয় অপশ্যন এ ভাৰত অপশ্যন বি ইজিপ্ত অপশ্যন চি মধ্য আমেৰিকা অপশ্যন ডি চীন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভাৰত কপাহৰ পৰা বস্ত্ৰ উৎপাদন কৰা প্ৰথাটো ভাৰতৰ পৰা আৰম্ভ হয় কুৱেশ্যন নম্বৰ 7 কোনে সিন্ধু উপত্যকা সভ্যতা আৱিষ্কাৰ কৰিছিল অপশ্যন এ ছয়াৰাম চাহনী অপশ্যন বি ছাৰ লিওনাৰ্ড উলি অপশ্যন চি VS আগৰৱালা অপশ্যন ডি ওপৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ছয়াৰাম চাহনী ছয়াৰাম চাহনীয়ে সিন্ধু উপত্যকা সভ্যতা আৱিষ্কাৰ কৰিছিল কুৱেশ্যন নম্বৰ 8 হৰপ্পাৰ সময়ত কপাৰ ৰদ কোন স্থানত পোৱা গৈছিল অপশ্যন এ ডায়মাবাদ অপশ্যন বি কুন্তল অপশ্যন চি বানাৱলী অপশ্যন ডি ৰাখীখাৰী ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ডায়মাবাদ হৰপ্পাৰ সময়ত কপাৰ ৰদ ডায়মাবাদ স্থানত পোৱা গৈছিল কুৱেশ্যন নম্বৰ 9 আৰ্যসকলৰ প্ৰধান খাদ্য কি আছিল অপশ্যন এ চাউল আৰু মটৰ মাহ অপশ্যন বি গাখীৰ অপশ্যন চি ঘেঁহু অপশ্যন ডি এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চাউল আৰু মটৰ মাহ আৰ্যসকলৰ প্ৰধান খাদ্য আছিল চাউল আৰু মটৰ মাহ কুৱেশ্যন নম্বৰ 10 কোনে সংস্কৃত ব্যাকৰণ ৰচনা কৰিছিল অপশ্যন এ পাণিনি অপশ্যন বি কালিদাস অপশ্যন চি আৰ্যভট্ট অপশ্যন ডি চাবকা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পাণিনি পাণিনিয়ে সংস্কৃত ব্যাকৰণ ৰচনা কৰিছিল কুৱেশ্যন নম্বৰ 11 ঋগ্বেদত তলৰ কোনখন নদীৰ নাম উল্লেখ নাই অপশ্যন এ পেৰিয়াৰ অপশ্যন বি সিন্ধু অপশ্যন চি সৰস্বতী অপশ্যন ডি যমুনা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পেৰিয়াৰ ঋগ্বেদত পেৰিয়াৰ নদীৰ নাম উল্লেখ নাই কুৱেশ্যন নম্বৰ 12 শ্ৰীমদ্ভাগৱত গীতা সৰ্বপ্ৰথমে কি ভাষাত লিখা হৈছিল অপশ্যন এ সংস্কৃত ভাষাত অপশ্যন বি পালি ভাষাত অপশ্যন চি প্ৰাকৃত ভাষাত অপশ্যন ডি এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ সংস্কৃত ভাষাত শ্ৰীমদ্ভাগৱত গীতা সৰ্বপ্ৰথমে সংস্কৃত ভাষাত লিখা হৈছিল কুৱেশ্যন নম্বৰ 13 ভাৰত চৰকাৰে তলৰ কোনটো নদীক ৰাষ্ট্ৰীয় নদী হিচাপে ঘোষণা কৰিছে অপশ্যন এ গংগা অপশ্যন বি যমুনা অপশ্যন চি কাবেৰী অপশ্যন ডি ওপৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গংগা ভাৰত চৰকাৰে গংগা নদীক ৰাষ্ট্ৰীয় নদী হিচাপে ঘোষণা কৰিছে কুৱেশ্যন নম্বৰ 14 ঋগ্বেদৰ সময়ছোৱাত কোনজন ভগৱানক মুখ্য স্থান দিয়া হৈছিল অপশ্যন এ ইন্দ্ৰ অপশ্যন বি অগ্নি অপশ্যন চি গজপতি অপশ্যন ডি বিষ্ণু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ইন্দ্ৰ ঋগ্বেদৰ সময়ছোৱাত
ইন্দ্ৰৰ ভগৱানক মুখ্য স্থান দিয়া হৈছিল? কুৱেশ্যন নম্বৰ 15 প্ৰথম সংস্কৃত ব্যাকৰণ ৰচনা কৰা পাণিনিয়ে কিমান সময়ছোৱাত বাস কৰিছিল? অপশ্যন এ 6-5 শতাব্দী, অপশ্যন বি দ্বিতীয় শতাব্দী, অপশ্যন চি তৃতীয় শতাব্দী, অপশ্যন ডি 5-6 শতাব্দী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 6-5 শতাব্দী। প্ৰথম সংস্কৃত ব্যাকৰণ ৰচনা কৰা পাণিনিয়ে 6-5 শতাব্দী বাস কৰিছিল। কুৱেশ্যন নম্বৰ 16 তলৰ কোনখন উপনিষদৰ পৰা সত্যমেৱ জয়তে শব্দটো লোৱা হৈছে? অপশ্যন এ মুণ্ডক উপনিষদ, অপশ্যন বি ব্ৰহ্ম উপনিষদ, অপশ্যন চি মুদ্ৰখেলা উপনিষদ, অপশ্যন ডি ওপৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মুণ্ডক উপনিষদ। মুণ্ডক উপনিষদৰ পৰা সত্যমেৱ জয়তে শব্দটো লোৱা হৈছে। কুৱেশ্যন নম্বৰ 17 গায়ত্ৰী মন্ত্ৰ কোনে ৰচনা কৰিছিল? অপশ্যন এ বিশ্বামিত্ৰ, অপশ্যন বি ইন্দ্ৰ, অপশ্যন চি পৰীক্ষিত, অপশ্যন ডি বশিষ্ঠ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বিশ্বামিত্ৰ। গায়ত্ৰী মন্ত্ৰ বিশ্বামিত্ৰ ৰচনা কৰিছিল। কুৱেশ্যন নম্বৰ 18 ন্যায় সূত্ৰৰ ৰচক কোন? অপশ্যন এ গৌতম, অপশ্যন বি কানাড, অপশ্যন চি কপিল, অপশ্যন ডি ওপৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গৌতম। ন্যায় সূত্ৰৰ ৰচক হৈছে গৌতম। কুৱেশ্যন নম্বৰ 19 আৰ্য শব্দৰ অৰ্থ হ'ল অপশ্যন এ উপমান বিশিষ্ট, অপশ্যন বি কৃষক, অপশ্যন চি ব্ৰহ্মচাৰী, অপশ্যন ডি চিকাৰী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ উপমান বিশিষ্ট। আৰ্য শব্দৰ অৰ্থ হৈছে উপমান বিশিষ্ট। কুৱেশ্যন নম্বৰ 20 উপনিষদ কিহৰ লগত জড়িত? অপশ্যন এ দৰ্শন শাস্ত্ৰ, অপশ্যন বি আইন, অপশ্যন চি যোগ, অপশ্যন ডি ধৰ্ম। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দৰ্শন শাস্ত্ৰ। উপনিষদ দৰ্শন শাস্ত্ৰৰ লগত জড়িত। বন্ধু বান্ধৱীসকল অল আছামিজ জিকে চেনেলটোৰ জৰিয়তে আপোনালোকে আগলৈ ভিডিঅ'সমূহ এনেদৰে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।